নমস্কাৰ পুনৰবাৰ মোৰ ইউটিউব চেনেললৈ আপোনালোকক স্বাগতম জনাইছো তো মই এয়া বহি আছো মই তাৰিফুৰ আপোনালোকে চাই আছে টেকনিক্যাল ফান আহক আজি ভিডিওটো আৰম্ভ কৰো বন্ধু বান্ধৱীসকল এই ভিডিওটো একেবাৰে ছুটি হ'ব খুব বেছি 2 বা 2.5 মিনিটৰ ভিডিও হ'ব আৰু যদি ভিডিওটো আপোনালোকে চাই ভাল পায় আৰু যদি কাৰোবাক এই বিষয়ে জনাব বিচাৰে তেন্তে ভিডিওটো প্লিজ শেয়াৰ কৰি দিব যাতে সমাজত চলি থকা কিছুমান বিভ্ৰান্তিকৰ তথ্য নাইকিয়া হৈ যায় আৰু সঠিক যোনটো কথা আছে হেতু সমাজৰ মাজলৈ বিয়পি যায় তো বন্ধু বান্ধৱীসকল আজি আমি কথা পাতিম সচৰাচৰ আমাৰ মাজত চলি থকা দুটা কুৱেশ্যনৰ বিষয়ে তো সেই দুটা কুৱেশ্যন যিকিটা কুৱেশ্যনৰ বাবে বহুতৰ মাজত বিভ্ৰান্তি হ'ব পাৰে আৰু সেই কুৱেশ্যন কিটাৰ বিষয়ে আমি আলোচনা কৰিম প্ৰথমটো হ'ল যে মোক বহুতে প্ৰশ্ন কৰিছে যে যদি এলকহল সেৱন কৰো তেন্তে কৰোনা নহয় নেকি আৰু দ্বিতীয়টো হ'ল যে যদি সিগাৰেট অৰ্থাৎ স্মোকিং কৰি থাকো তেতিয়া কৰোনাত কিবা ভাল হ'ব নি মানে যদি কৰোনা হোৱাৰ চান্সটো কমি যাব নেকি তো বন্ধু বান্ধৱীসকল মই আপোনালোকক ধুনীয়াকৈ বুজাই দিব বিচাৰো যে যদি বৰ্তমানলৈকে কৰোনাটো যেহেতু বহুত পুৰণা হ'ল গতিকে কৰোনাৰ ওপৰত বহুতো ৰিসাৰ্চ হৈ আছে আৰু ৰিসাৰ্চ বিলাকৰ পৰা কোনো এটা ৰিসাৰ্চৰ পৰা পোৱা নাই যে যিসকলে এলকহল সেৱন কৰে তেওঁলোকৰ কৰোনা নহয় বুলি কোনো ধৰণৰ ৰিসাৰ্চত এতিয়ালৈকে পোৱা নাই কাৰণ বন্ধু বান্ধৱীসকল এতিয়া মোক বহুতে প্ৰশ্ন কৰিব যে এতিয়াতো স্যানিটাইজ দি হাত ধুবলৈ কৈ থাকে যে তেতিয়াতো কৰোনা মৰি যায় কৰোনা খালে কিয় নমৰিব মানে এলকহল খালে কিয় কৰোনা নমৰিব তো মই আপোনালোকক কৈছো যে যদি যিটো হ্যান্ড স্যানিটাইজাৰ ব্যৱহাৰ কৰে হেতুত 70% তকৈ বেছি এলকহল থাকে আৰু কিন্তু যিটো আপোনালোকে খায় হেতু 70% তো বহুত দূৰৰ কথা একেবাৰে কম এলকহল থাকে আৰু কৰোনা যদি আপোনাৰ যেহেতু কৰোনা যদি হুমাবলে হয় তেনে মুখেদি হুমাব নাকেদি হুমাব চকুৱেদি হুমাব আপুনি খাই পেলাইনো কেনেকৈ মাৰিব পাৰিব কাৰণ হেতু গুটে ব্লাডৰ লগত মিলি যায় আৰু এলকহলটো আপুনি খালেই লগালগ ব্লাডৰ লগত মিলি না যায় নহয় আপুনি এলকহল সেৱন কৰে তেন্তে কৰোনা যোনটো নোহোৱাৰ কথা হেতু একেবাৰে ভুল দ্বিতীয়তে আহিলে সিগাৰেটৰ কথা এতিয়া মোক বহুতে কয় যে সিগাৰেটৰ ধোঁৱাইটো কৰোনা মাৰি দিব মই সিগাৰেট সদায় খাম তো কৰোনা নহয় তো এতিয়া মই আপোনাক কম যে যিটো উত্তাপত কৰোনা মৰিব হেতু উত্তাপ পাবলৈ হলে মানুহ একেবাৰে চাই হৈ যাব গতিকে সিগাৰেট খোৱাৰ লগত কৰোনাৰ কোনো সম্পৰ্কই নাই আপুনি পাৰিলে নাখাবই কাৰণ যিহেতু সিগাৰেট খালে লাংছখনৰ যোনটো কেপাসিটি হেতু কমি গৈ থাকে আৰু কৰোনা যেহেতু লাংছত হয় গতিকে আপোনাৰ কৰোনা হলে এতিয়া সিগাৰেট খাই থকা মানুহবিলাকৰ বাবে বেছি ডিফেক্টিভ হ'ব আৰু মানুহবিলাক মানে সোনকালে মৰাৰ চান্সটো বাঢ়ি যাব লগতে আকৌ এলকহল যদি আপুনি ৰেগুলাৰলি সেৱন কৰি থাকে তেন্তে আপোনাৰ কি হ'ব জিনটো ইমিউনিটি সিস্টেম আছে হেতু ইমিউনিটি সিস্টেমটো কমি গৈ থাকিব গতিকে এতিয়া যেহেতু কৰোনা কাল চলি আছে পাৰিলে এলকহলৰ পৰা অলপ আঁতৰি থাকিব তেতিয়া আপোনালোকৰ স্বাস্থ্যৰ কাৰণে ভাল হ'ব কাৰণ আপুনি যদি একেবাৰে এৰিব নোৱাৰে তেন্তে একেবাৰে কমাই খাব যদি কমাই খাই একেবাৰে এৰি দিব আৰু নোখোৱাবিলাকেতো আৰু বহুতৰ কথাত ভুল গৈ পেলাই যে এলকহল খালে কৰোনা ভাল হয় বুলি কৰোনা মানে এইবিলাক খাই নিদিবগে বন্ধুসকল আজিলে ভিডিওটো ইমানেই আছিলে আৰু ইয়াৰ পিছত নাই যদি ভিডিওটো বা কিবা এটা যদি শিকাৰ চান্স আছে তেন্তে আপুনি ভিডিওটো শেয়াৰ কৰক যাতে কথাবিলাক বেলেগলৈও যায় বেলেগেও কিবা এটা শিকে যদি আপোনাৰ কোনবা বন্ধু আছে যে তেওঁ এলকহল খাই পেলাই ভুল বিভ্ৰান্তিত সোমাই আছে তেন্তে তেওঁ বাচি যাব কিবা নহয় কিবা এটাতো ভাল হ'ব ৰাইজৰ তাকে মই কামনা কৰোঁ শেষত মোৰ ভিডিওটো চোৱাৰ বাবে সকলোকে ধন্যবাদ জনাইছো আৰু আজি ভিডিওটো এইখিনিতে সামৰিছো যদি পাৰে মোৰ চেনেলটো সাবস্ক্ৰাইব কৰি দিব এনেকুৱা ভিডিও পাই থাকিব ধন্যবাদ